আজি যিহেতু সৰস্বতী পূজা তো মোৰ উঠি ফাৰ্ষ্ট কামটো হ'ল চুলি কাটিবলৈ যোৱা আৰু মই আৰু অবিনাশে দুয়োটাই চুলি কাটিবলৈ গ'লোঁ আৰু নাপিতজনক কেনেকৈ কাটিব লাগে কৈ আৰামত বহি থাকিলোঁ চুলি কাটি মই গা পা ধুই অলপ ৰ'দতে বহিলোঁ মোৰ কুৰ্তাটো কুচমুচ খাই থকা ভণ্টিয়ে মোক কুৰ্তাটো ষ্ট্ৰি কৰি দিলে যিহেতু ল'ৰা মানুহৰ মেকআপৰ লেঠা নাই তো মই ইয়াতে কুৰ্তাটো পিন্ধি সাজোন কাজোন শেষ কৰিলোঁ আমি এইবাৰ এই কলেজখনতে সৰস্বতী পূজা চাম বুলি ভাবিলোঁ আৰু সেইখনে এইখন কলেজত আমাৰ কিছুমান ধুনীয়া ধুনীয়া স্মৃতি জড়িত হৈ আছে সোমাই প্ৰথমে সৰস্বতী আইৰ আগত সেৱা জনাই আই থকা দিন পিছতে সকলোৰে ভালে কুশলে যাওঁ তাৰে কামনা কৰিলোঁ কিছুমান পিছত নোপোৱা আহি পালে আৰু এই হ'ল পলিটিকেল চায়েন্স শিকোৱা আমাৰ অঞ্জলি মেমক লগ পাই আমি এনে অলপ কথা পাতিলোঁ আৰু নেক্সট লগ পালোঁ জিঅ'গ্ৰাফী শিকোৱা হিমাশ্ৰী মেম আৰু তেখেতক লগ পায়ো আমি অলপ কথা পাতিলোঁ আৰু শেষত তেখেতসকলৰ লগত এটা ফটো উঠিলোঁ চাওঁতে পূজাৰ সকলো কাম ভাগ শেষ হ'ল আৰু ভোগ খাবলৈ ভিতৰত লৈ গ'লোঁ খাই মেলি আমি তিনিওটাই এনে অলপ ফুৰি আহিলোঁ সিহঁতক থৈ কিনে আমি লগৰকেইটাই এনে অলপ ফুৰিবলৈ গ'লোঁ কিছু দূৰ গৈ আমি তেল দি পাতত গাড়ীখন তেল ভৰালোঁ কিছুমান পিছত ঘূৰাৰ পিছত লখিমীত সোমাই কিবা এটা খাই আমি ঘৰলৈ যাব ল'লোঁ আজিলৈ ইমানেই আছিল নেক্সট ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈ বাই বাই